মাতৃৰ বাবে আৰু তিতাবৰত আহিছোঁ বিপুল দৰ্শক বেছি হ'লে আচলতে পাৰফৰ্মেঞ্চ কৰি ভালো লাগে আৰু দৈৱকীৰ চৰিত্ৰটো খুব পেথছ থকা খুব দুখৰ এটা চৰিত্ৰ খুব টান আচলতে সুখটো হতকাই পোৱা যায় মানুহে সহজতে হাঁহিব পৰা যায় কান্দোনটো আচলতে মানুহৰ খুব নিভৃত এটা বস্তু ভিতৰত সোমাই থকা বস্তু গতিকে খুব ভাল লাগিছে আচলতে জনসাধাৰণক সেইখিনি দুখখিনি দেখুৱাটো বৰ কঠিন তেনে এটা কেৰেক্টাৰ কৰিছোঁ কিন্তু দৰ্শকৰ ইমান সঁহাৰি মোক বহুত আজি আনন্দিত হৈছোঁ সকলোকে বহুত ধন্যবাদ তিতাবৰবাসী ৰাইজক আৰু গোটেই কমিটিখনকে ধন্যবাদ ইমান এটা মোক ধুনীয়া সুযোগ দিয়াৰ বাবে এই বৰ্ষৰ এইখনেই ৰাস কৰিলোঁ যিহেতুকে মোৰ চিৰিয়েল চিনেমাবিলাকৰ শ্বুটিং ধাৰাবাহিকভাৱে হৈ আছে গতিকে সকলোকে শুভেচ্ছা থাকিল